মুহূৰ্তত টি নিউজ খবৰসমূহ দৰ্শকক দিবলৈ লৈছো এটা বিগ ব্ৰেকিং নিউজ। জুৰিয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। জুৰিয়াৰ চালপাৰা গাঁৱত আৰক্ষীৰ অভিযানত আটক 2 ড্ৰাগছ মাফিয়া। জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। তাফাজুল হক আৰু ড্ৰাগছ মাফিয়া আবেদ আলী ওৰফে চুটিয়াক আটক কৰা হয়। আবেদ আলী ওৰফে চুটিয়াই নিজ ঘৰতে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত জুৰিয়া আৰক্ষীয়ে আবেদ আলী ওৰফে চুটিয়াক আটক কৰি জেৰা অব্যাহত ৰাখিছে। পুনৰবাৰ জনাইছে এই গুৰুত্বপূৰ্ণ খবৰ। জুৰিয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। জুৰিয়াৰ চালপাৰা গাঁৱত আৰক্ষীৰ অভিযানত আটক 2 ড্ৰাগছ মাফিয়া। জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। তাফাজুল হক আৰু ড্ৰাগছ মাফিয়া আবেদ আলী ওৰফে চুটিয়াক আটক কৰা হয়। আবেদ আলী ওৰফে চুটিয়াই নিজ ঘৰতে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জুৰিয়া আৰক্ষীয়ে আবেদ আলী ওৰফে চুটিয়াক আটক কৰি জেৰা অব্যাহত ৰাখিছে। কিন্তু আজি নিজে আহি আত্মসমৰ্পণ কৰিছে, এই ক্ষেত্ৰত কি ক'ব? এতিয়া এইটো আচলতে নিজৰ এটা ভয় কৰিছে বা প্ৰশাসনক সন্মান কৰিছে, তেনেকৈ হ'ব পাৰে। আমাৰ অভিযানটো চলি থাকিব, তেখেত এতিয়া যিবিলাক পেডলাৰ যিসকল আছে সিহঁতেও গম পাই গৈছে। এতিয়া পলাৰেও যাতে হাত সাৰিব নোৱাৰে, আৰু পলাই যেতিয়া আমি ধৰিবলগীয়া হয় তেতিয়া কিছুমান সিহঁতৰ এটা ভয় থাকে মনত, কিছুমান হাৰাশাস্তি পাব, সেইটো আৰু সিহঁতে এইটো আশা কৰে যে বোলে চাৰেণ্ডাৰ কৰিলে কিছুমান ধৰক কিছুমান চিম্পেথি এটা পাব বুলি তেনেকৈ বোলে ভাবিছে মষ্ট প্ৰবলি। সেইটো কাৰণে সিহঁতে নিজে নিজে চাৰেণ্ডাৰ হৈছে। কিন্তু সিহঁতৰ ঘৰৰ পৰা আমি মাল পাইছোঁ, ড্ৰাগছ পাইছোঁ তাৰ ঘৰৰ পৰা। তাৰপিছতে নেক্সট আৰু যিটো আছিলে টপজুলৰ লিডতে আমাৰ এইটো হৈছিলে, আৰু আমি ফাৰ্ডাৰ ইণ্টাৰভিউশ্যন কৰিবলৈ কাৰণে বাকী আছে। তাক মই ৰিমাণ্ডত এপ্লাই কৰিছোঁ, কোৰ্টৰ মহামান্য আদালতত প্ৰেয়াৰ দিছোঁ। তো ৰিমাণ্ডত অনাৰ পিছত বাকী আৰু আমাৰ সেই এলেকাত দগাঁও বা আমাৰ চালপাৰা এলেকাত বিশেষকৈ আমাৰ মানে মোৰ জুৰিয়া থানাৰ জুৰিডিকশ্যন আণ্ডাৰত ক'ত কি পেডলাৰ আছে আৰু কিমানখিনি সোমাই আছে, সেইবিলাক গোটেইবিলাক মই চিনাক্ত হৈ যাম তাহাঁতক লৈ। তো সেইটো আশাতে মই তাক আজি 3 দিনৰ ৰিমাণ্ডটো পাম বুলি মই আশা কৰিছোঁ। আৰু মই ভাবোঁ হয় আমাৰ যিটো অভিযানটো মানে চলি আছে সেইটো লৈ যাতে বাকী যিবিলাক মানে লুকা-ভাকু কৰি মানে পেডলিং কৰি আছে, ড্ৰাগছ বিক্ৰী কৰি আছে, সিহঁতে চব যাতে নিজে নিজে চাৰেণ্ডাৰ হয়, বা আমিতো ধৰিমেই, চাৰেণ্ডাৰ নহ'লেও আমি ধৰিমেই সিহঁতক। আমি আমাৰ অভিযান চলি আছে যিহেতু, আৰু ৰাইজৰো সহায় পাইছোঁ, থেংক ইউ। আৰু বাকী আৰু আছে, বহুত কাম কৰিবলৈ বাকী আছে, গতিকে আমি তেনেকৈ কৰি যাম বুলি আশা কৰিছোঁ। কিমানখিনি ড্ৰাগছ পোৱা হৈছে? আমি ড্ৰাগছটো পাইছিলোঁ টোটেল 3.90, কমাৰ্চিয়েল কোৱান্টিটি নহয়, কমাৰ্চিয়েল কোৱান্টিটিৰ তলত হয় এইটো। কিন্তু সি এজন মানে ছাপ্লায়াৰ হয়, একচুৱেলি সি ছাপ্লায়াৰ হয়। আৰু বাকী চাওঁ তাক আৰু ইণ্টাৰভেশ্যন কৰি আৰু তাৰ ঘৰত আৰু মাল উঠাই কৰিব পাৰোঁ নেকি। মানুহজন চালপাৰা, আবেদ আলী এজন আবেদ আলী, এইটো হ'ল চালপাৰা, আৰু এজন হ'ল টপজুল ইছলাম, সি হ'ল আপোনাৰ এই মুকুন্দৱাটী, পূব মুকুন্দৱাটী চাইড। থেংক ইউ।